বন্ধুসকল বিশ্বত এতিয়া লকডাউন ঘৰত থকাৰ বাহিৰে বেলেগ উপায় একো নাই ঘৰতে বহি আছোঁ তো বহি মোবাইলত কেইটামান ট্ৰিক দেখিলোঁ মই ভাবিছোঁ এই ট্ৰিক কেইটা আপোনালোকৰ কিবা কামত আহিব পাৰে চাওকচোন এই ট্ৰিক কেইটা বেছি দেৰি নকৰোঁ ডাইৰেক্ট চিধা ট্ৰিক কেইটা আপোনালোকক দেখাই আছোঁ তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল প্ৰথম ট্ৰিকটো হৈছে মই আপোনাক দেখাই আছোঁ ইয়াত গৈ আছোঁ আমি প্লে ষ্ট'ৰ যোৱাৰ পিছত আপুনি দেখিছে ওপৰত তিনিটা ডট আছে তাত ক্লিক কৰিম তাত ক্লিক কৰাৰ পিছত ছেটিংছ আহিব ছেটিংছ এইটো দেখিছে ছেটিংছত গ'লোঁ ছেটিংছত যোৱাৰ পিছত ইয়াত আহিব আপোনাৰ 3 নম্বৰ এইটো আছে চাওক অটো আপডেট এপ ৱাইফাই অনলি এইটো যেতিয়া ইয়াত আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত আপোনাৰ তিনিটা অপশ্যন আহিব ইয়াত অভাৰ এনি নেটৱৰ্ক অভাৰ ৱাইফাই অনলি ডোণ্ট অটো আপডেট এপছ তো ইয়াত মোৰ হৈ আছে অভাৰ ৱাইফাই অনলি এইটো মই কৰিম আপোনাৰ ডোণ্ট অটো আপডেট এপছ ইয়াত ক্লিক কৰিম ইয়াত ক্লিক কৰিলে কি হ'ব আপোনালোকে নিশ্চয় মন কৰিছে আপোনালোকে যেতিয়া অনলাইন হোৱাৰ লগে লগে কি হৈ যায় কিছুমান নটিফিকেশ্যন আহিব ধৰে এপ কিছুমান আপডেট কৰিব দিব আপোনাক কিন্তু এইবিলাক আহি থকাৰ কাৰণে কি হৈ যায় মোবাইলটো হেং মাৰিব ধৰে আৰু মোবাইলটো হেং মাৰিলে আপোনাৰো অসুবিধা হয় ফটোকে কিবা এটা চাওঁ বুলি ভাবিছে নেটটো অন কৰিবা কোনোবা কিবা এটা হোৱাটছআপত আপোনাক দিছে কিন্তু হেং মাৰিলে অলপ অসুবিধা হয় হাউ প্ৰব্লেম হৈ যায় জল্দি তো এইটো কৰি থ'লে কি হ'ব আপোনাৰ বেকগ্ৰাউণ্ডতো কেতিয়াবা যদি কিবা এপ এই চলাটো বন্ধ হৈ যায় আৰু এইকাৰণে ডোণ্ট অটো আপডেট এপ যদি আমি অ'কে কৰি থওঁ তে এইখিনি প্ৰব্লেম আপোনাৰ মোবাইলটোত নাহে আৰু হেং মৰাৰ কথা আহিয়ে নপৰে এতিয়া আমি যাম আকৌ নেক্সট ট্ৰিকটোৰ ফালে বন্ধুসকল এটা কথা আপোনালোকে নিশ্চয় ধ্যান দিছে আপোনালোকৰ মোবাইলটো শ্ল' হৈ যায় বা মোবাইলটো হেং মাৰে হেং মাৰিলে কিয় মোবাইলটো ৰখি যায় আৰু শ্ল' নেকি মোবাইলটো কাম কৰি থাকে কিন্তু শ্ল' একদম লাহে চলি থাকে বড়ো হৈ যায় লাহে মোবাইলটো চলিলে ফটকৈ কিবা এটা কাম কৰি থাকিলে ঠিক আছে এইটো আপুনি স্পীডটো কেনেকৈ বঢ়াব মই তাৰ এটা ট্ৰিক আপোনাক দেখাই আছোঁ ইয়াক স্পীড বঢ়াবৰ কাৰণে আপোনালোক যাব লাগিব ছেটিংছত মই ছেটিংছত গৈ আছোঁ ছেটিংছত গ'লোঁ ছেটিংছত গৈ পেলাই মই যাম মোৰ ছেটিংছত যোৱাৰ পিছত আপোনালোকে যাব লাগিব এবাউট ফোনত গ'লোঁ এবাউট ফোনত যোৱাৰ পিছত আমি যাব লাগিব ছফ্টৱেৰ ভাৰ্জন এইটো দেখিছে ছফ্টৱেৰ ভাৰ্জন ইয়াত যাব লাগিব ইয়াত নগৈও আপোনালোকে তলত চাব পাৰে মোৰ আপোনাৰ ভিভ' প্ৰ' মোৰ তাত এই ধৰণে আছে আপোনালোকৰ তলত চাব পাৰে ডেভেলপাৰ অপশ্যন কিবা থাকিব পাৰে যদি ডেভেলপাৰ অপশ্যন নাই তেতিয়া আপুনি যাব লাগিব ছফ্টৱেৰ ভাৰ্জনতে ইয়াতে যাব লাগিব ইয়াত গৈ পেলাই কি কৰিম মই 7 বাৰ ক্লিক কৰিম এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছবাৰ 7 বাৰ হৈ গ'ল চাওক মই আপোনাৰ ইউ আৰ নাও এভেইলেবল ডেভেলপাৰ অপশ্যন মোৰ ডেভেলপাৰ অপশ্যন আহি গ'ল ইয়াত এতিয়া মই কি কৰিম ইয়াৰ পৰা বেক হৈ পেলাই মই চামগৈ মোৰ ডেভেলপাৰ অপশ্যনটো ক'ত আহিলে আকৌ মই মোৰ ছেটিংছত যাম মোৰ ছেটিংছত যোৱাৰ পিছত এইটো তলত চাওক ডেভেলপাৰ অপশ্যনটো আহি গ'ল আগতে মোৰ তাত নাছিলে এতিয়া মই 7 বাৰ ক্লিক কৰিলোঁ ছফ্টৱেৰ ভাৰ্জনত তেতিয়া ডেভেলপাৰ অপশ্যনটো আহি গ'ল এতিয়া মই ইয়াত যাম ডেভেলপাৰ অপশ্যনটো যেতিয়া অ'কে কৰিম অ'কে কৰাৰ পিছত ডেভেলপাৰ অপশ্যনটো মই ইয়াত অন কৰি দিম অন কৰি দিয়াৰ পিছত ইয়াত অ'কে এলাউ ডেভেলপাৰ ছেটিং অ'কে কৰিম অ'কে কৰাৰ পিছত আমি যাম অলপ তলত গৈ পেলাই দেখাই আছোঁ এইটো চাওক আপোনাৰ উইণ্ডোজ এনিমেশ্যন স্কেল আছে এইটো আপোনাৰ এনিমেশ্যন স্কেল দেখিছে 1 হৈ আছে এইটো মই অফ কৰি দিম তাৰপিছত নেক্সট আৰু এটা চাব আপোনাৰ ট্ৰানজেকশ্যন এনিমেশ্যন স্কেল এইটো অফ কৰি দিম এইটো অফ কৰাৰ পিছত এনিমেটৰ ডাইৰেকশ্যন স্কেল এইটো অফ কৰি দিম অফ কৰি দিয়াৰ পিছত চাওক এতিয়া আপোনাৰ মোবাইল কিমান স্পীড কাম কৰি আছে দেখিছে আপুনি নিশ্চয় মোবাইল চোৱাৰ লগে লগে মোবাইলে কাম কৰি আছে বহুত স্পীড হৈ গ'ল মোবাইল তো আপুনি এই ধৰণে মোবাইলটো স্পীড কৰিব পাৰে বন্ধুসকল নেক্সট ট্ৰিকটোৰ কাৰণে আকৌ মই প্লে ষ্ট'ৰত যাম প্লে ষ্ট'ৰত গৈ পেলাই তিনিটা ডটত ক্লিক কৰিম তিনিটা ডটত ক্লিক কৰাৰ পিছত ছেটিংছত আহিম ছেটিংছত যোৱাৰ পিছত তলত আহিব আহি পেলাই এইটো চাওক পেৰেণ্ট এণ্ড কণ্ট্ৰল আছে পেৰেণ্ট এণ্ড কণ্ট্ৰলটো এইটো চাই লওক দেখিলে ইয়াত যেতিয়া মই ক্লিক কৰিম ক্লিক কৰাৰ পিছত মোৰ আপোনাৰ দেখিছে পেৰেণ্ট এণ্ড কণ্ট্ৰলটো এইটো অফ হৈ আছে নিশ্চয় এইটো অফ হৈ আছে দেখিছে এইটো মই এতিয়া অন কৰি দিম অন কৰিলে কি হ'ব ইয়াত আপুনি এটা পিন বনাব লাগিব মই এতিয়া আপোনাক দেখাবৰ কাৰণে মই এটা পিন বনাই লওঁ ইয়াত পিন বনালোঁ অ'কে কৰিলোঁ এতিয়া পিনটো ভেৰিফাই কৰিব লাগিব
ভেৰিফাই কৰিলোঁ ভেৰিফাই কৰাৰ পিছত দেখিব এইটো অন হৈ গ'ল অন কৰি এইটো চাব আপুনি প্ৰথমটো ক্লিক কৰক ক্লিক কৰাৰ পিছত ইয়াত চাওক আপোনালোকৰ চব বয়স অনুপাত 3 বছৰ 3+, 7+, 12+, 16+, 18+ আছে ইয়াত আপোনাৰ যদি আপোনাৰ কোনোবা ল'ৰা ছোৱালী আপোনাৰ মোবাইলটো চাই বা প্লে ষ্টৰত কিবা গেম চেম খেলিব বিচাৰে তো তেখেতসকলক 18+ যদি কৈ থোৱা থাকে তো আপোনাৰ আমি যিটো দেখোঁ আমাৰ বয়সত এইটো এপে আমাক প্লে ষ্টৰে আমাক শ্ব' কৰাব কিন্তু যদি সিহঁতৰ বয়সৰ অনুপাতি যদি আপুনি ইয়াত কৰি চাব বিচাৰে এইটো এনেকৈ যদি 7 বছৰৰ কাৰণে যদি মই ইয়াত ক্লিক কৰি ছেভ কৰি দিওঁ তেতিয়া কি হ'ব আপোনাৰ ল'ৰা ছোৱালীৰ আগত প্লে ষ্টৰে এনেকুৱাখিনি এপ আগবঢ়াব মানে আগত শ্ব' কৰাব যিটো তেওঁ বয়সটো ইয়াত শ্ব' কৰিছে 7 বছৰ বয়সৰ কাৰণে কেনেকুৱা ধৰণৰ গেম কেনেকুৱা ধৰণৰ এপ দেখুৱাব লাগে তো প্লে ষ্টৰে আপোনাক সেইটো কৰিব এতিয়া মই আপোনালোকে যিমানটো যিটো বয়স সেইটো লৈ পেলাই আপোনালোকে কৰিব পাৰে মই কৰি থৈ দিওঁ 18+। আপোনাৰ ল'ৰা ছোৱালীও আপুনি ইমান বুজাব নালাগে এইটো গেম খেলিব নালাগে ক'ব নালাগে কিয় কাৰণে ইহঁতৰ বয়স অনুপাতেহে ইয়াত প্লে ষ্টৰে এপবিলাক শ্ব' কৰাব বন্ধুসকল নেক্সট ট্ৰিকটোৰ কাৰণে মই আকৌ যাম প্লে ষ্টৰত গৈ পেলাই 3 ডটত ক্লিক কৰিম ক্লিক কৰাৰ পিছত আপোনালোকে এইটো চাওক প্লে প্ৰটেক্ট আছে দেখিছে প্লে প্ৰটেক্টত যেতিয়া মই ক্লিক কৰিম ক্লিক কৰাৰ পিছত আপোনাৰ এইটো টাৰ্ন অফ স্কেনিং প্লে অট'মেটিকলি স্কেন এইখিনি মানে এইটো দেখিয়ে আছে আপুনি ইয়াত কি কৰিব ইয়াত গৈ পেলাই আপুনি ছেটিংছত গৈ পেলাই ইয়াত অন কৰি দিম আমি প্লে প্ৰটেক্টটো অন কৰি দিয়াৰ লগে আপুনি নিশ্চয় দেখিছে চাগে ইয়াত লিখাই আছে স্কেন প্লে প্ৰটেক্ট কেন স্কেন ডিভাইচ এণ্ড ৱাৰ্ণ ইউ এবাউট হাৰ্মফুল এপ মানে কি ধৰি লওক এইটো অন কৰি থ'লে কি হ'ব প্লে প্ৰটেক্টটো কিবা যদি আমি এপ ইনষ্টল কৰিছোঁ বা কাৰোবাৰ কিবা লৈছোঁ সেই এপটোত বা সেই বস্তুটো যদি কিবা কাৰণে ভাইৰাছ থাকে এই ভাইৰাছটো আপোনাৰ প্লে প্ৰটেক্টটো যদি অন কৰি থওঁ ই অট'মেটিকলি ৰিমুভ কৰি দিব তো আমাৰ মোবাইলত তেতিয়া ভাইৰাছ সোমাবৰ কাৰণে ৰাস্তা নাথাকে তো কোনো পধ্যে আপোনাৰ মোবাইলটো ভাইৰাছ সোমাব নোৱাৰে তো সেইকাৰণে আমি প্লে প্ৰটেক্টটো অন কৰি থ'ব লাগে আশা কৰোঁ বন্ধুসকল ভিডিঅ'টো ভাল লাগিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু তেতিয়ালৈকে লগ পাম মোৰ আগৰ ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ জয় ভাৰত জয় আই অসম